বুঝা আজি কিন্তু তুমি বৰ মজা খানা বনালা দেই এ মাছৰ জোলকণ মানে এ মজা টেষ্টি হৈছিলে আৰু মাছৰ পিচ মানে এনেকে ফ্ৰাই কৰিলে মোৰ ভাল লাগে মজা লাগিলে খাই এতিয়া যে খাই মেলি একদম শুবলৈ মন গৈছে আৰু কি হ'ল খানা মই বনা নাই তোমাৰ মায়েহে বনাইছিলে হেৰি এই ভাজিত আকৌ অকমান নিমখ বেছি হৈছিলে ন কি হ'ল আহা কো মই নকৰো মালিচ তোমাৰ মাৰাকে মাতি লোৱা আৰে বাবা সৰি এ আহাচোন The next day কালি ভুলতে মায়ে বনোৱা মাছৰ আঞ্জাকনকে মানুহজনীয়ে বনাইছে বুলি ভাবি প্ৰশংসা কৰিলে মানুহজনীয়ে মনতে বৰ দুখ পালে খঙো উঠিলে আজি বাপেকে চবৰে মুখৰ আগত মায়ে বনোৱা ভাত শাক সব বেয়া হৈছে বুলি কৈ শুনাম ৰহ মানুহজনীয়ে তেতিয়া ভাল পাব কি ভাবিব লাগিলে আকৌ খাও কি ভাজি বনালা মা নিমখ জোকা আছে মানে একেবাৰে গোটেই মাছবোৰ দেখোন জ্বলাই পেলালে এই এনেকুৱা জ্বলা মাছ খাব পাৰি নিবা হয়নে বাৰু দেউতা হয়নে বাৰু কোৱাচোন খাবা চুপ একদম চুপ আজি খালে মই বনাইছো মায়ে বনোৱা নাই ভালে হৈছে মাছটো বেছিকে ফ্ৰাই হ'ল ন দেউতা ভালে হয় বেছি ফ্ৰাই মাছ খাই মই ভালে হয় অ কুমাৰ খা খা ভাল হৈছে ভাল হৈছে ভাল হৈছে no